নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ আজি নতুন ভিডিঅ'লৈ হয় দীক্ষা এপৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাৰ ব্যৱস্থা কৰা হৈছে স্কুলত শিক্ষকে ছাত্ৰ-ছাত্ৰীক বুজোৱাৰ ধৰণে এই এপটোত সকলো পাঠদানৰ ব্যৱস্থা আছে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে এই এপটোত সকলো পাঠৰ ব্যৱস্থা আছে পাঠদানৰ ব্যৱস্থা আছে এই এপটো আপোনালোকে ডাউনলোড কৰি কেনেকুৱা ধৰণে সেটিং হ'ব মিলাব মই সকলো বুজাই দিম ভিডিঅ'টিৰ জৰিয়তে ভিডিঅ'টি আপোনালোকে কটো স্কিপ নকৰাকৈ আপোনালোকে একেবাৰে হেকলৈকে চাই থাকিব গম পাব আপোনালোকে কেনেকুৱা ধৰণে সেটিং সমূহ মিলাব তো বলক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰো আপোনালোকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমাৰ চেনেললৈ যদি নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি যিটো কাষত বেল আইকন দেখিছে তাতে প্ৰেছ কৰি ল'ব তো আপোনালোকে মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰি ল'ব প্ৰথমতে প্লে ষ্টৰটো ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব দীক্ষা বুলি সাৰ্চ কৰিব ওপৰতে পাই যাব আপোনালোকে ইয়াতে দীক্ষা নেশনেল টিচাৰ্ছ প্লেটফৰ্ম ফৰ ইণ্ডিয়া আপোনালোকে এই ইনষ্টল অপচনত ক্লিক কৰি দিব ইনষ্টল কৰি ল'ব আপোনালোকে ডাউনলোড কৰোঁতে যেহেতু অলপ সময় লয় তো আপোনালোকে ৰখি দিব এনেকুৱা ধৰণে ডাউনলোড হৈ গৈছে আপোনালোকে কেনেকুৱা ধৰণে সেটিং হ'ব মিলাব মই সকলো বুজাই দিম আপোনালোকে একেবাৰে ভিডিঅ'টি একেবাৰে হেকলৈকে চাই থাকিব তো দেখিছে আপোনালোকে এনেকুৱা ধৰণে ইনষ্টল কৰি ওপেন কৰি দিছো তো ইনষ্টল কৰি ওপেন কৰোঁতে অলপ যেহেতু সময় লয় তো এনেকুৱা ধৰণে ৰখি দিব তো আপোনালোকে ইয়াতে সকলো পাই যাব দেখিছে আপোনালোকে হিন্দী ইংলিছ অসমীয়া বাংলা সকলো ল্যাঙ্গুৱেজে ইয়াত উপলব্ধ আছে আপোনালোকে যি ল্যাঙ্গুৱেজ আপোনাৰ হয় আপোনালোকে সিলেক্ট কৰি দিব মই যেহেতু অসমীয়া হয় তো মই অসমীয়াত সিলেক্ট কৰি দিছো আপোনালোকে ইংলিছ হলে ইংলিছত সিলেক্ট কৰি ল'ব তো আপোনালোকে ইয়াত দেখিছে অব্যাহত ৰাখক তলত দেখিছে আপোনালোকে কাৰ্চিন তো আপোনালোকে তাতে ক্লিক কৰি দিব আপোনালোকে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে আপুনি এগৰাকী শিক্ষক শিক্ষাৰ্থী অন্য আপোনালোকে কি হয় হেয়াত সিলেক্ট কৰিব আপোনালোকে যেহেতু শিকিবলৈ আহিছে তো শিক্ষাৰ্থী তো আপোনালোকে শিক্ষাৰ্থীত ক্লিক কৰি দিব শিক্ষাৰ্থীত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন পেজ পাব আপোনালোকে তলত দেখিছে আপোনালোকে বোৰ্ড বাছি লওক দেখিছে আপোনালোকে ইয়াতে আপোনালোকৰ যিটো বোৰ্ড হয় আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব লাগিব আপুনি কোনটো বোৰ্ডৰ হয় সকলো বোৰ্ড আপোনালোকৰ ইয়াতে উপলব্ধ আছে দেখিছে আপোনালোকে সকলো বোৰ্ড ইয়াতে আছে আপোনালোকে মই যেহেতু ষ্টেট আসাম তো আপোনালোকে ইয়াতে বোৰ্ডটো সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকে তলতে দেখিবলৈ পাব এটা অপচন দেখিছে আপোনালোকে ইয়াতে প্ৰদান কৰক আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজ পাব তাৰ পিছত আপোনালোকে নেক্সটত দেখিছে আপোনালোকে মাধ্যম বাছি লওক আপোনালোকে এই মাধ্যম বাছি লওকটোত সিলেক্ট কৰি দিব এই মাধ্যম বাছি লওক সিলেক্ট কৰাৰ লগে লগে আপোনালোকে তলতে দেখিবলৈ পাব সকলোবোৰ ল্যাঙ্গুৱেজ আপোনাৰ কি ল্যাঙ্গুৱেজ হয় আপোনালোকে আসামিজ বেংগালী বড়ো ইংলিছ হিন্দী যি ল্যাঙ্গুৱেজে হয় আপোনালোকে সিলেক্ট কৰি দিব আপোনালোকে ইয়াতে সিলেক্ট কৰি দেখিছে আপোনালোকে তলতে এটা প্ৰদান কৰক বাতিল কৰক আৰু প্ৰদান কৰক দুটা অপচন দেখিছে আপোনালোকে প্ৰদান কৰক অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ওপৰতে আৰু এটা অপচন পাব ওপৰলৈ যাব আপোনালোকে মোবাইলটো ওপৰত দেখিছে আপোনালোকে শ্ৰেণী বাছি লওক আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে দশম শ্ৰেণীলৈকে সকলো ক্লাছ ইয়াত উপলব্ধ আছে আপোনাৰ ছাত্ৰজন বা আপোনাৰ ল'ৰাজন কোনটো ক্লাছৰ হয় আপোনালোকে সেই অপচনটোতে ক্লিক কৰি দিব আপোনালোকে ইয়াতে দেখিবলৈ পাইছে মই ক্লাছ 5ত ক্লিক কৰি দিছো তো আপোনালোকে তাৰ পিছত বাতিল কৰক প্ৰদান কৰক দেখিছে দুটা অপচন আপোনালোকে ইয়াতে প্ৰদান কৰক অপচনটোত ক্লিক কৰি দিব লাগিব প্ৰদান কৰক অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজ পাব তাৰ পিছত আপোনালোকে দেখিছে তলতে অব্যাহত ৰাখক বুলি এটা অপচন দেখিছে কাৰ্চিনে দেখাই আছে আপোনালোকে দেখিছে ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজ পাব চাওক আপোনালোকে ইয়াত দেখিছে ৰাজ্য আসাম আপোনালোকে জিলা অপচনটো দেখিছে আপোনালোকে জিলা অপচনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব আপোনালোকে জিলা অপচনটোত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে সকলো জিলা ইয়াতে উপলব্ধ আছে আপোনালোকে ইয়াতে আপোনাৰ যিখন জিলা হয় সেই জিলাখনতে আপোনালোকে সিলেক্ট কৰি দিব মই তিনচুকীয়া যেহেতু তিনচুকীয়াত সিলেক্ট কৰি দিছো তাৰ পাছত আপোনালোকে তলতে বাতিল কৰক প্ৰদান কৰক দেখিছে দুটা অপচন তো আপোনালোকে প্ৰদান কৰক কৰি দিব তাৰ পিছত আপোনালোকে তলতে এটা দেখিছে অপচন প্ৰদান কৰক অপচনটোত ক্লিক কৰি দিব প্ৰদান দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে ওয়েট কৰিব অলপ তো আপোনালোকে তাৰ পিছত সকলো পাঠ পাই যাব দেখিছে পঞ্চম শ্ৰেণীৰ সকলো পাঠ ইয়াতে উপলব্ধ আছে অংকুৰণ আমি আৰু আমাৰ পৰিৱেশ দেখিছে আপোনালোকে নতুন গণিত সকলো ইয়াতে উপলব্ধ আছে ইয়াৰ পৰা আপোনালোকে সকলো ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব পাৰিব মই তো গণিতত সিলেক্ট কৰি দিছো তাৰ পিছত চাওক আপোনালোকে মই গণিত অপচনটোত ক্লিক কৰি দিছো তাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সকলো পাঠ আহি গৈছে গণিতৰ দেখিছে আপোনালোকে ইয়াতে স্থানীয় মান কোণ কালি আৰু পৰিসীমা হৰণ সকলো ইয়াতে পাই যাব আপোনালোকে যেটো পাঠ পঢ়িব বিচাৰে সেই পাঠটোতে আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে দেখিছে মই হৰণ অপচনটোত ক্লিক কৰি দিছো তাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে প্লে কৰক বুলি অপচন দেখিছে আপোনালোকে তলতে
প্লে কৰি দিব প্লে কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে লোডিং হৈ যাব তাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে লোডিং হোৱাৰ লগে লগে ৰখি দিব অলপ তো লোডিং হ'বলৈ তো তাৰ পিছত এনেকুৱা ধৰণে আপোনালোকক পঢ়াই থাকিব আপোনালোকে কেনেকুৱা ধৰণে পঢ়িব এই সকলো বুজাই দিব কি হয় হৰণ কি হয় সকলো ইয়াতে বুজাই দিব আপোনালোকে একেবাৰে হেকলৈকে চাই থাকিব আমি 1 টো হাজাৰ ঘৰত লিখিম এতিয়া 5 পূৰণ 1 সমান 5 আমি ঠিক হাজাৰৰ ঘৰৰ তলে তলে 5 টো লিখিম